নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ শৌচাগাৰত বা টয়লেটত মোবাইল ব্যৱহাৰ কৰিলে আমাৰ কি ক্ষতি হ'ব পাৰে আৰু কি সাৱধানতা আমি ল'ব লাগে এই জানিবলৈ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। বিগত কিছুদিনৰ পৰা শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰাটো বহু লোকৰ বাবে এক অভ্যাসলৈ পৰিণত হৈছে, কিন্তু এই ভুলৰ বাবে আপোনাৰ কিছুমান ক্ষতিকাৰক হ'ব পাৰে। বৰ্তমান যুগত মোবাইল ফোন অবিহনে দৈনন্দিন জীৱন কঠিন হৈ পৰিছে। অফিচৰ পৰা বজাৰলৈকে বেছিভাগ কামেই কেৱল স্মাৰ্টফোনৰ জৰিয়তেহে হয়। আমি ৰাতি শুই থকাৰ সময়তো ফোনটো বুকুচাত লৈ থাকোঁ, কিন্তু সীমা তেতিয়া চেৰাই যায় যেতিয়া টয়লেটৰ চিটত বহিও কিছুমান মানুহে গেম খেলে বা মোবাইলত ভিডিঅ' চায়। কিন্তু আপুনি জানেনে যে তেনে কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক? এনে কৰাটো আমাৰ বাবে কিমান বিপদজনক আৰু ইয়াৰ পৰিণতি কি হ'ব পাৰে জানো আহক। শৌচাগাৰত মোবাইল ব্যৱহাৰ কৰাৰ অসুবিধাসমূহ। বেক্টেৰিয়াৰ আকাংক্ষা। শৌচাগাৰত সকলো ঠাইতে ক্ষতিকাৰক বেক্টেৰিয়া থাকে। যেতিয়া আমি তাত বহি মোবাইলটো চাওঁ, তাৰ পিছত একেখন হাতেৰেই মগ, জেট স্প্ৰে, টয়লেটৰ কভাৰ আৰু ফ্লাছ বটমটো চুই দিওঁ। ইয়াৰ বাবে চেলফোনৰ পৰ্দাত বহু ধৰণৰ ক্ষতিকাৰক বীজাণু জমা হয়। চাবোনেৰে হাত পৰিষ্কাৰ কৰিব পাৰে, কিন্তু সাধাৰণতে মোবাইলটো বীজাণুমুক্ত কৰা নহয়। যেতিয়া আপুনি পুনৰ স্মাৰ্টফোনটো স্পৰ্শ কৰে, তেতিয়া খাদ্য খোৱাৰ সময়ত পুনৰ পেটত বীজাণু প্ৰৱেশ কৰে। তেতিয়া পেটৰ বিষ, কোষ্ঠকাঠিন্য, বদহজম আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ডায়েৰিয়া। যেতিয়া মোবাইলটো শৌচাগাৰলৈ লৈ গৈ বেক্টেৰিয়াৰ দ্বাৰা প্ৰদূষিত হয় আৰু তাৰ পিছত খোৱাৰ সময়ত একেটা মোবাইল ফোন ব্যৱহাৰ কৰিলে, তেতিয়া একেটা বেক্টেৰিয়াই আমাৰ অন্তত উপস্থিত হৈ ডায়েৰিয়াৰ দৰে সমস্যাৰ কাৰণ হৈ পৰিব। ইয়াৰ ফলত অন্তত প্ৰদাহও হ'ব পাৰে। পাইলছ। পাইলছৰ আঁৰত বহু কাৰণ থাকিব পাৰে, যদিও সাধাৰণতে হজম শক্তি দুৰ্বল হোৱাৰ বাবেই হয়। বৰ্তমান সময়ত শৌচাগাৰত মোবাইল ফোন ব্যৱহাৰৰ বাবেও এই ৰোগ বৃদ্ধি পাইছে। আপোনাৰ মলদ্বাৰৰ পৰা তেজ নিৰ্গত হ'বলৈ আৰম্ভ কৰে আৰু মলদ্বাৰত যথেষ্ট জ্বলা-পোৰা হয়। ইয়াৰ বাহিৰেও শৌচাগাৰত অবিৰতভাৱে বহি থকাৰ বাবেও উৰৰ পেশীবোৰত বেয়া প্ৰভাৱ পৰে। প্ৰিয় দৰ্শক, এইসমূহ বেক্টেৰিয়া আৰু বীজাণুৰ পৰা আৰু বেমাৰসমূহৰ পৰা বাচি থাকিবলৈ আপোনালোকে কেতিয়াও টয়লেট বা শৌচাগাৰত মোবাইল ব্যৱহাৰ নকৰিব বা লৈ নাযাব। আৰু আমাৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰি দিব। লগতে নতুন বন্ধু-বান্ধৱীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।